গাইজ ৰানিং কৰিবলৈ ওলাই আহিছোঁ আৰু এয়া চবেই চাওক ৰেডি হৈছে আৰু মনেশ ভাই ৰানিং কৰিব বোলে আজি 18 ছেকেণ্ডটো গুচাবলৈ চেষ্টা কৰিম বুলি কৈছে 10 মিনিট 18 ছেকেণ্ড এবিবিত লগোৱাটো তাৰপৰা ই মাৰিব এই আপৰাম আমি আপৰাম বুলি মাতো আচলতে এতিয়া আমাৰ মনোৰাজ ভাই আমাৰ ফিল্ডৰ মানুহবোৰ আৰু কিছুমান আহিবলগীয়া বাকী আছে এটা আমাৰ লং জাম্প ট্ৰেক তাৰপৰা ময়ো অকণমান ৰানিং কৰিম চলো 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 দবাকে तेरह 1 मिनिट 1:13 লাগিছে ফাৰ্ষ্ট পাক ৰানিং কৰিলোঁ ই 10 মিনিটত মাৰিম কৈ আৰু আজি জছ কমি গ'ল আৰু কেতিয়াবা হৈ যায় চবৰে পূৰা ইয়াৰো জছ আজি ডাউন হৈ গৈছে বাকী মোক চাওক ঘামি শেষ টাইম চাই মৰা নাই কিন্তু চেম ষ্টেপত দিব পৰা নাই বহুত কষ্ট কৰি মাৰিছোঁ বহুত পেপাইছোঁ আজি মানে এনেকৈ হ'ব পাৰে কালি ৰাতি ভাত নাখালোঁ সেইটো কাৰণে নেকি ভাত খোৱা মানে কালি দেৰি হ'ল বহুত ভাগৰ লাগিলে কাম কৰি পিনি অকণমান ঘৰত তাৰপৰা ভাত খোৱা বুলি কৈছিলে মাহঁতে নোখোৱাকৈ শুই গ'লোঁ সেইটো কাৰণে দুৰ্বল হৈছোঁ নেকি নাজানো আৰু লং জাম্প হেপাইছোঁ 12-13 পাক মাৰিছোঁ বাৰু 400 ট্ৰেক হয় যিয়ে নহওক এতিয়া ৰেষ্টটোতো নাই লোৱা ইমান 2 মিনিটমান হৈছে তাৰপৰা লং জাম্পটো মাৰি চাওঁ কিমান যায় তেতিয়াহে ক'ব পাৰিম তাত ৰানিং কৰি পিনি কিমানত যাব পাৰোঁ অকণমান ৰেকৰ্ড কৰি দিছোন মনেশ ভাইক কেমেৰাটো দিছোঁ জাম্পটো মাৰি চাওঁ দেখা যাব এইটো দেখা যায় এই বটলটো আপোনালোকে এক্সেলেণ্ট বুলি নাভাবিব আমি এইটো মানে এইটো 16.5 হয় এইটো 17 এইটো 18.5 মান আছে এইটো মানে এইটো টাৰ্গেট কৰি মাৰিলেহে এক্সেলেণ্টটো যাব পাৰে ৰানিং চানিং কৰি মেলি মাৰিলে মানে চবেই 19-20 মাৰিব নোৱাৰে আমাৰ ইয়াত বাকী চবেই 17টো মাৰে বাৰু 17টো অৰিজিনেলকৈ এইটো 17 বাকী ৰানিং চানিং নকৰাকৈ ষ্টেমিনা বচাই মাৰি ইমানলৈকে পায় বাৰু চবেই 19 মান পাই যায় বাকী এতিয়া মাৰি চাওঁ কি হয় এক্সেলেণ্টটো গৈছে বাৰু 17 এইটো এতিয়ালৈকে পাইছোঁ হৈ যাব এবাৰ মাৰিছোঁ এইটোৱে হ'ব বাকী এতিয়া নৰখাকৈ বেছি ৰেষ্ট নকৰোঁ এতিয়া ৰেষ্ট নকৰাকৈ চিন আপটোকো মাৰি চাওঁ গাইজ সদায় জছটো নাথাকে চেম ষ্টেপত সদায় দিম বুলি ক'লে দিব নোৱাৰে সদায় মানে একেই শক্তিটো নাথাকেগৈ চবৰে সেইটো কাৰণে ৰেষ্ট লোৱা দৰকাৰ ঘৰতো কষ্ট কাম কৰি আছোঁ এইকেইদিন কষ্ট কাম কৰি মেলি ৰানিং কৰি আছোঁ সেইটো কাৰণে অকণমান ষ্টেমিনা কমি গৈছে যেন পাইছোঁ সেইটো কাৰণে ভবা মতে মাৰিব পৰা নাই এইকেইদিন এইও দিছিলে ইয়াৰ নহ'লগৈ আজি মানে ভাগৰ চবৰে অকণমান চবেই দুৰ্বল হৈ গৈছে আৰু